সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ। আজি কেম্পত বৃক্ষৰোপণ আছে কাৰণে গোটেই অফিচ ষ্টাফখিনি আহিছে টাউনৰ অফিচৰ পৰা। এগৰাকী লেডিছো আছে, সেইগৰাকী ধৰিব পাৰিছে নাই নিজৰা বাইদেউ, মই ভালদৰে চিনি পাওঁ আৰু মোকো ভালকৈ চিনি পায়, দেখিলে কথা বতৰা পতা হয় আৰু সেইফালেও আছে কেইগৰাকীমান, খালি মানে কেমেৰাত দেখা নাই আৰু। মই এইখিনিৰ পৰা ৰৈ ৰৈ চাই আছোঁ বৃক্ষৰোপণ কৰা। কমাণ্ডেণ্ট ছাৰহঁত আছে যে তাকে আৰু থিয় দি পেলাই চাই আছোঁ এইখিনিতে নেদেখাকৈ। পূৰা ৰ'দ দিছে আজি, তামাম গৰম, আৰু এইখিনিত থিয় দি থাকি ভালো লাগিছে, পূৰা বতাহ মাৰি আছে, গছ গছনি আছে বাৰু বহুত, সেইকাৰণে বতাহ মাৰি থাকে, ভালে লাগিছে থাকি। আজি জ্বৰ উঠিছে, ৰাতিৰ পৰাই জ্বৰ উঠিছে, অলপ চৰ্দি জ্বৰ। গাড়ীত মানে পূৰা ফ্ৰিজৰ পানী খাইছে যে ঘৰত গৈ গৰমে গৰমে, গৈ সেইদিনাখনো গৈয়ে গা পা ধুই দিলে, আকৌ ফ্ৰিজৰ পানী সোপা খালে, ঠাণ্ডা ঠাণ্ডা কিবা কিবি খোৱা হৈছে। অহা দিনাখনো পূৰা ট্ৰেইনৰ একদম মুখতে বহি মানে পূৰা বতাহ লগা জেগাখিনিত মানে থিয় দি বহুত সময় তেনেকৈ আহিছে, পূৰা বতাহ সোমাই গ'ল, গৰম মানে হেৰি হৈ চৰ্দি লাগিছে আৰু জ্বৰ উঠিছে। তথাপিও গৈছে, উপায় নাই যে যাবতো লাগিবই। সন্ধিয়া এবাৰ ওলাইও গ'লোঁ কালি বজাৰ কৰিবলৈ, ঢাপ কটা আলিমূৰত আমাৰ চব্জি তব্জি আনিলোঁ আৰু কিবা কিবি বস্তু আনিলোঁ, বাল্টিং আনিলোঁ, এটা মগ আনিলোঁ। অকলে থাকিলে চলি যায়, কিন্তু মই আহিলোঁ যে এতিয়া বস্তু দৰকাৰ হৈ গ'ল, নাথাকোঁতো তথাপিও আৰু এইকেইদিন লাগিব যে, সেইকাৰণে এটা আনি থ'লোঁ, একো লছ নাই বাল্টিংটো আনাই দি, পিছত কামত আহিব তেওঁৰে। এনেকৈ ওলাই মেলি গ'লোঁ আৰু বিহু নাই আজি, বিহু কালিয়ে মানে অহা দিনাখনে ইয়াত এক ৰাতিওতে থকাই নাই, তাই সন্ধিয়া টাইমত নিজু বাইদেউহঁতৰ ঘৰলৈ গ'ল। নিজু বাইদেউক দেখুৱাম বাৰু গ'লে, বাইদেউহঁতে মাতিলে, তাইকো মাতিছিলে, তাই নাযায় আৰু আমাকো কৈছিলে যাবলৈ, কিন্তু মই ভাবিছোঁ নাযাওঁ দুদিনমান, ইমান যি নহওক ক'লেও আৰু নিজৰে ভাল নালাগে ন, তেনেকৈ বেলেগক গৈ তেনেকৈ ডিষ্টাৰ্ব বেয়া নিচিনা লাগে আৰু থাকা চাকা জেগা সুবিধা নাথাকিলে বেলেগ কথা আছিলে, গোটেই সুবিধাখিনি আছে ইয়াত, চবখিনিয়ে আছে, খালি পানীটো টিউবৱেলৰ পৰা আনিব লাগে, অকণমান এইটো ঘৰটোৰ বেক চাইডৰ পৰা আনিব লাগে। মই পানী এতিয়ালৈকে আজি এবাল্টিং আনিছোঁ, কালিৰ পৰা এৱে আনি আছে, আজি অকণমান তেওঁৰ গাটো বেয়া যে সেইটো কাৰণে, আৰু কাপোৰ কানি ধোৱা নাই বাৰু, আজি ৰ'দ দিলে যে এতিয়া, আজি অকণমান উঠাও দেৰি হৈছে, টোপনি পূৰা টোপনি, মানে কালি দিনতো শুলোঁ অলপ, আৰু ৰাতি 11:30মান বজাত শুইছোঁ আমি। ৰাতিপুৱা অকণমান দেৰি হৈছে উঠোঁতে, আৰু কিনো কৰিম, বিশেষ কামো নাই, কেনে কাপোৰ আজি নুধুলোঁ, মানে তাত এখন পকা আছে টিউবৱেলটোৰ পাৰত, ৰ'দ পৰিছে তাত, বাথৰুমত আৰু পানী আনি ইয়াত ভিতৰত ধুবলৈ বহুত দিগদাৰ হৈ যাব যে, পানী বহুত আনিব লাগিব, সেইকাৰণে কালি ৰাতিপুৱাই কাপোৰখিনি ধুই দিম, পিন্ধি অহা কাপোৰখিনি আমাৰ। আজি বাৰু এইবোৰ নাইটি টাইটি গা ধুলে এতিয়া ধুমে, কথা নাই। আৰু আজি শাওনৰ প্ৰথমটো সোমবাৰ, মইতো বাৰু এতিয়া মন্দিৰলৈ যোৱা হোৱা নাই, যোৱা বছৰ সোমবাৰটো ব্ৰত মানিছিলোঁ, এইবাৰ ভাবিছোঁ নামানো কিজানি, চাওঁ পিছলৈ যদি হেৰি কৰোঁ, নে মাছ মাংস নাখাওঁ আজিৰ দিনটোত। কালি মাছৰ ডিম আনিছিলোঁ, সেয়া ৰাতি খালোঁ, আছে অলপ, এওঁ যদি খাই খাব, মইতো নাখাওঁ বাৰু। কি হ'ল জ্বৰ? দীপাঞ্জলি, অঁ তাই গম নাপায় ভিডিঅ' কৰি থাকা। হা দেৰি হোৱা নাই, তেওঁৰো ৰাতিৰ পৰা পূৰা জ্বৰ চৰ্দি, টেবলেট নাই জ্বৰৰ, কালি কাহৰ বটল এটা লৈ আহিছে ফাৰ্মাচীৰ পৰা, কাহৰ ঔষধ। ইয়াত যদিও দুটা ৰুম আছে ব্যৱহাৰ কৰিব পৰাকৈ, মানে পাকঘৰ এটা এক্সট্ৰাকৈ কৰি ল'ব পাৰে তেওঁ, আৰু কিন্তু তেওঁ মানে কি এটাতে কৰি আছিলে, ইমান লেতেৰা হৈ আছিলে, চব বস্তু মানে আজি চাফা তাফা কৰি চিৰিল লগাই পেলাই, এইবোৰ মই প্লাষ্টিকবোৰ জ্বলাই পেলালোঁ, যিমান মানে অযথা জাবৰ জোথৰ আছে চব জ্বলালোঁ, জ্বলাই কিনে মানে এতিয়া গা ধুই অহালে মোৰ 3টা বাজি গৈছে, ইমান ভাগৰ লাগিছে, তাতে আজি কি হ'ব ঠিক নাই, ইমান ধূলি বালি খালোঁ নহয়, মানে মকৰা জাল চালোঁ অকণমান, পাৰাখিনি মানে সাৰি দিছোঁ, এনে এওঁ মোক গালি পাৰি আছে, কৰিব দিয়া নাই, মানে মানা কৰি আছে, আৰু কৈছে ফুৰিব আহিছা, ফুৰি কিনে বোলে গুচি যোৱা, এইবোৰ কৰিব নালাগে, কাৰণ পিছত বেমাৰ হ'লে আকৌ পাবা বোলে, ফুৰাও নহ'ব, একো নহ'ব, তেনেকৈ ক'লোঁ। তথাপিও মই কৰিলোঁ, আৰু সেয়া কেম্পৰ পৰা খিচিৰি আনিছিলে, তাত আজি বৃক্ষৰোপণ কৰিছিলে যে, অফিচ ষ্টাফটোৱে ইয়াতে খাইছিলে, আৰু খিচিৰি বনাইছিলে, আমাৰ কাৰণেও লৈ আনিলে, ভালেই হ'ল, মই বনাব লগা নহ'ল, সেয়া খাই ল'লোঁ। আৰু এতিয়া সন্ধিয়া টাইমত আহি আছোঁ আমি ঢাপকটালৈ, সন্মুখৰ ৰাস্তাটো এইটো, যিটো ৰাস্তা দি গৈছে তাৰ ৰাস্তাটো ইটো পাৰে, আৰু এটা সন্মুখৰ ৰাস্তাটো দি গৈ পেলাই তাত পিহু আছে যে বাইদেউজনীৰ ঘৰত, তালৈ গৈ আছোঁ আমি, মুনুকো লৈ গৈ আছোঁ, আৰু মিঠাই দোকানত সোমালোঁ মিঠাই ল'বলৈ, খালী হাতে যাবলৈতো ভাল নালাগে, কিবা এটা লৈ গ'লে ভাল লাগে, আৰু সেইটো কাৰণে ভাবিলোঁ মিঠাই লৈ যাওঁ, ত্ৰিনয়ন চুইটছৰ পৰা, ত্ৰিনয়নত সোমাইছোঁ, এইটো কাৰণে এইবোৰৰ পৰা আগত মই সদায়ে মিঠাই নি খাওঁ, কথা পাতি পাতি বজাৰ কৰি আছে। এইটোৱে হৈছে আমাৰ ঢাপকটা আলিমূৰ বুলি কয় এইটো, চব্জি তব্জি চব পায় আৰু ইয়াতে,
সৰু সুৰা হয় আলিমুৰটো চকটো অকণমান ফুৰিয়ে হওক আৰু গোটেইখিনি বস্তু মানে দৈনন্দিন জীৱনত যিখিনি বস্তু লাগে গোটেইখিনিয়ে পাই যায় ঔষধৰ পৰা ধৰি ডক্তৰৰ পৰা ধৰি মানে চব পাই যায় আৰু এতিয়া আহিলোঁ আমি তেল ভৰাবলৈ তেল ডিপুলে ভালে যোৱাকালি থাকিম কেইদিনমান এনেই ফুৰিব আহিছোঁ কালি আহিছোঁ পংকজহঁতৰ ঘৰলৈ যাওঁ বিহু আছে মানে তাতে কালিৰ পৰা আহিয়ে তাই ইহঁতৰ ঘৰলৈ গ'ল তাত আছে চাই আহোঁ এবাৰ আছোঁ দিয়া আহোঁ ৰ'বা দোকানত যে ল'ৰাজন লগ পালোঁ জিকু সিহঁতৰে দোকান সেইখন আৰু আমি এইটো ৰাস্তাত ভাড়াঘৰত আছিলোঁ তেতিয়াৰ পৰাই চিনি পাওঁ আৰু তাতে পংকজৰ পাৰ্টনাৰ বা পংকজৰ লগত সি ৰাস্তাত লগ পাই লৈ গ'ল পিম্পি আনা নাই বৰষুণত ভিজাতে ভিডিঅ'টো চাইছোঁ মই কোনে পঠাইছিলে ভিডিঅ'টো এয়াই হৈছে নিজু বাইদেউ আপোনালোকক যে কৈ আছিলোঁ ৰাতিপুৱাৰ পৰা বাইদেউহঁতৰ এতিয়া এইটো নিজৰ ঘৰ কিন্তু প্ৰথমতে আমি যেতিয়া ভাড়াঘৰত থাকিব আহিছিলোঁ বাইদেউহঁতো আছিলে আমাৰ ছাইডৰ ৰুমটোত আৰু আমাৰ এটা খুব ভাল সম্পৰ্ক আছিলে বাইদেউহঁত অৰিজিনেল মাজুলীৰ মানুহ হয় আৰু এতিয়া বাৰু এয়া ঘৰ বনালে আৰু ছোৱালীজনী আমাৰ মোতকৈ এবছৰৰ ডাঙৰ হয় আৰু ঘৰ বনোৱাৰ পিছতো বাইদেউ আগত ৰাতি থকাকৈ কেতিয়াবা মাতি দিয়ে বা ফুৰিবলৈ অহা যোৱাটো আমাৰ আছিলে আৰু বাইদেউ এতিয়া যেনেকৈ আছে তেনেকুৱা নহয় দেই কেমেৰা দেখিহে লাজ কৰিছে হ'ব দে কিবা এটা হ'লে হ'ল আমাক শ্বিলঙৰ কথা শুনাই লাভ নাই নিনিলি নহয় লগত যা তাত যা চুলিখিনি দীঘল আকৌ পিম্পিয়ে হা চুলিখিনি দীঘল হ'ল তোৰ যোৱা সেইটো ৰুমত যোৱা মোবাইলটো পাপাই ল'লে নহয় যোৱা সেইটো ৰুমত যোৱা কালি বৰষুণত নিদি দিবি দেই কিন্তু পিটিম এয়া পইচা দি থৈ গৈছোঁ দিনত চিপছ খাবলৈ অঁ যা সেইটো ৰুমত বাও আছে নহয় বাও থাকিব সেইটো ৰুমত যোৱা টিভি চাই দেখা অঁ তাতে দি থৈছোঁ এখন বস্তা কি দুখন নাছিল বস্তা এখানে দেখা পালোঁ মই ক'ৰবাত আছে বাহিৰত আনি ল'বা শুনোও থাকিলে আজি নিজু বাইদেউহঁতৰ ঘৰত আৰু আমাক ভাত খাই আহিব কৈছিলে কিন্তু মাছ আনিছে যে সিহঁতৰ আজি সোমবাৰ সেইটো কাৰণে মাছ নাখাওঁ মই আৰু ক'লোঁ আজি সুদা ভাত নাখাওঁ তেনেকৈ বেলেগ দিনা খাম বুলি ক'লোঁ আহি ভাত বনাই আছোঁ মানে দালিটো বহাইছোঁ পাকঘৰত এইটোত যিমানখিনি বস্তু দেখিছে এইবোৰ চব আজি মানে এইটো ৰুমলৈ আনিছোঁ আজি দিনটো এইবোৰ কৰোঁতে গৈছে দিনত মানে এইখন টেবুল সেইটো ৰুমত আছিলে ইয়াততো কোনো ষ্টাফৰ বেলেগ মানুহ নাই আৰু এইটো মানে ৰুম ঘৰত আৰু সেইটো কাৰণে মই টেবুলখন লৈ আনিলোঁ আনি এনেকৈ মানে হেৰি কৰি থ'লোঁ তেওঁ এটা ৰুমতে মানে খাই লৈ তাতে থাকেও তাতে খায়ো তেনেকৈ আছিলে মই আজি এইটো ৰুমলৈ চব লৈ আনিছোঁ আৰু মানুহ থাকিলে দিগদাৰ হৈ যায় এতিয়া পাকঘৰটো এক্সট্ৰা হৈ গ'ল ভাল হ'ল আছে পাকঘৰটো কিন্তু খালি তেওঁ ব্যৱহাৰ কৰা নাছিলে কেতিয়াবা জুইত বনালে মানে এইটো ৰুমত এইখিনিত কৰিছিলে ষ্টভটোতো খাই মাজে মাজে কেতিয়াবা যদি কেৰাচিন তেল নাপায় তেতিয়া মানে জুইটো বনাই খাইছিলে আৰু গেছৰ ব্যৱহাৰ নাছিলে এইটো ঘৰত আচলতে মানে তেওঁ ষ্টভতে খাই মেলি আছিলে তেনেকৈ আমি কালি ঘৰৰ পৰা আগতে চোলাটো লৈ আনিছোঁ ঘৰত আছিলে মানে এটা সেইটো লৈ আনিছোঁ আৰু চিলিণ্ডাৰটো এটাটো আমি নিয়াই নাছিলোঁ ইয়াৰ পৰা আমাৰ মালিকৰ ঘৰত আছিলে ভাড়া ঘৰত আছিলোঁ যে খুৰাহঁতৰ ঘৰত আছিলে তাৰপিছত মানে এতিয়ালৈকে সেইটো আমি ভৰোৱা নাই নিজু বাইদেৱে দি দিছে কৈছে এইটো লৈ যা মোৰ ভৰাই থোৱা আছে পিছত তহঁতি ভৰাই মেলি মোক দি দিলে হৈ গ'ল আমাৰতো কাৰ্ডো আছে নিজু বাইদেউৰ বোলে কাৰ্ডো নাই সেইটো কাৰণে আমাৰ কাৰ্ডতে তেনেকৈ ভৰাই দিম আৰু আমি যিহেতুকে নাথাকোঁ কাৰ্ডখন এতিয়াতো ট্ৰেন্সফাৰো নকৰোঁ চিলিণ্ডাৰটো এওক লাগিব সেইটো কাৰণে ভাবিছোঁ কাৰ্ডখন মানে দুই ঘৰে মিলাই মেলি এও মানে লাগিলে ভৰাব সিহঁতেও ভৰাব এনেকৈ আৰু তথাপিও কিন্তু ভালেই লাগে একলগত থাকিলে যিমান কষ্টকৈ থাকিলেও ভালেই লাগে বৰষুণ পেলাই আছে বাহিৰত আহোঁতে আমি ৰাস্তাত অকণমান পালোঁ আৰু এতিয়া অকণমান ডাঙৰকৈ পেলাইছে এইফালে লাইট চাইট অফ কৰি শুই আছে ফেন লগাই
কি চাই আছ চাওঁ ক'ত কি কি চাই আছ মোবাইলত একো চাই আছো ফেচবুকে চাই আছো যা জুই লাগিল ক'ত কাপোৰত এই নালগে ভাগছি দেখোন এইখিনি মাছৰ কণী কালি যে আনা বুলি কৈছিলোঁ এয়া আছে এই খাব মই নাখাওঁ এতিয়া আজি ভিতৰৰ গেঞ্জিটো পিন্ধা আছে